হেল্ল' গাইছ, আজি আপোনালোকক মানে এই মানুহজন বহুত দুখ লাগিছে। আমি আহিছিলোঁ কামত, জেগাটো মই নক'ম এতিয়া, ক'ব আৰু গাইছ কি হ'ল দুখটো আমি মানে যাব পৰা নাই। এতিয়া সেই তেখেতে মানে বহুত হৈ গ'ল, তোমাৰ 4 বছৰ হৈ গ'ল আমি ঘৰত যাব পৰা নাই। সেইকাৰণে আপোনালোকে মানে চাব। মোৰতো অকণমান দুখ লাগে, মোৰ ঘৰৰ মানুহ মনত পৰে আৰু তেখেতে বহুত থাকিব পৰা নাই, সেইকাৰণে বহুত কান্দি আছে। এনে কান্দি থকাৰ কাৰণে মোৰ অলপ দুখ লাগিছে। সেইকাৰণে ভিডিঅ'টা বনাই আপোনালোকে কেনেকৈ মানুহজনৰ দুখ চাব। আমি 8টা আহিছিলোঁ, 4টা গ'লগৈ। মোক হ'লেও কুমকুম লাগিছে ঘক খেলোতো নাহায় আৰু ইমান দুখ লাগিছে। আজি 4টা গ'লগৈ। কি দুখত ইয়াত জীয়াই থাকিম বাৰু, আপোনালোকে নিজে নিজে ভাবি থাক। আৰু এনেকৈ জানো জীয়াই থাকিব পাৰে। কেতিয়াবা ঘৰত মনত পৰে ন, আকৌ যাব নিদি কি যে হ'ব। এতিয়া ইয়াতে শুকাই খিনাই থাকিব লাগিব আৰু কেতিয়াকে যাব দিব। আকৌ বহাগ বিহু পালে আকৌ যাব নিদিব লাগে। কি যে হ'ব এইবাৰ, যে কি হ'ব। এইবোৰ 2 বছৰ নগলোঙে, এইবাৰ আকৌ কি হ'ব জানো, তাকে চিন্তা কৰিছোঁ। উপায় নাখায়। গাইছ কি হ'ল মানে তেখেতক মানে যাব নিদিয়ে আৰু নিদিয়ে কাৰণে সেইকাৰণে গাইছ আপোনাক কোনে যাব নিদিয়ে? এই আমাৰ মালিক আহিছে। মালিক এই দেখিছে নাই? কাটিব লৈছে। কেনেকৈ যে থাকিম আৰু ইয়াত উঠা দি থাক দে গপা। হেল্ল'টো নালাগে। হেল্ল' থকাতে মোক